লাভ ষ্টৰী শুনিবলৈ এই পেজটো ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰক। ৰেড এফএম লাভ ষ্টৰী RJ পাহিৰ হৈতে Super Hits 93.5 Red FM-ত সময় হৈ গ'ল উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী। আৰু এটা নতুন লাভ ষ্টৰী লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি। বেল আশা কৰোঁ আপোনাৰ ভাল। প্ৰেমৰ জাৰ্ণি আৰম্ভ কৰিম এটি নতুন চিঠিৰে। এই চিঠিখন পঠিয়াইছে ধুবুৰীৰ পৰা মুস্তাফাই আৰু তেওঁৰ নিজৰ ষ্টৰীৰ নাম দিছে প্ৰেম এজাক ধুমুহা। গতিকে আহক আজি শুনো মুস্তাফাৰ লাভ ষ্টৰী। হাই পাহিবা, প্ৰথমতে মোৰ সেৱা আৰু মৰম গ্ৰহণ কৰিব। আশা কৰোঁ আপুনি ভালে আছে। মই ধুবুৰীৰ পৰা লিখিছোঁ। সঁচাকৈ পাহিবা, আপোনাৰ মাত বহুতেই ধুনীয়া। মই প্ৰথম আপোনাৰ লাভ ষ্টৰীৰ ভিডিঅ'ৰ কথা গম পাওঁ মোৰ এজনী বাইদেউৰ পৰা। আৰু মই শুনা আপোনাৰ প্ৰথমটো ষ্টৰী আছিলে প্ৰেম এজাক ধুমুহা। তেতিয়াৰ পৰাই মই ৰেগুলাৰলি আপোনাৰ ষ্টৰী শুনা ষ্টাৰ্ট কৰোঁ আৰু প্ৰতিদিনে ৰাতি শোৱাৰ সময়ত আপোনাৰ এটা হ'লেও ষ্টৰী শুনো। নুশুনিলে টোপনিয়ে নাহে। সকলোৰে লাভ ষ্টৰী শুনি শুনি মোৰো কিবা আপোনালৈ লিখিবলৈ মন গ'ল আৰু লগে লগে মই আপোনাক ইনষ্টাত মেছেজ কৰিলোঁ। আপুনিও ৰিপ্লাই দিলে কিদৰে মই পঠিয়াব পাৰোঁ। আৰু তাৰপিছত আজিৰ পৰাই মই আপোনালৈ পঠিয়াম বুলি মোৰ লাভ ষ্টৰী লিখা আৰম্ভ কৰিলোঁ। পাহিবা, মোৰ নাম মুস্তাফা, মোৰ গাৰ্লফ্ৰেণ্ডৰ নাম ৰিচ্ছা। আমি দুয়ো এতিয়া 12ত পঢ়ি আছোঁ। একচুৱেলি পাহিবা, আমাৰ ইণ্টাৰ ৰিলিজিয়ন ৰিলেশ্যনশ্বিপ। মই মুছলিম আৰু তাই হিন্দু। সেইবাবে আমাৰ লাইফত বহুত কিবা কিবি ঘটিলে যিবিলাক আপোনাৰ সৈতে আজি শ্বেয়াৰ কৰিব বিচাৰিছোঁ। পাহিবা, মোৰ ষ্টৰীটোৰ নাম আপুনিয়ে কিবা এটা দিব। এইটো দায়িত্ব মই আপোনাকে দিলোঁ। মোৰ ষ্টৰীটো মেবি বেলেগতকৈ ডাঙৰ হৈছে, বাট আশা কৰোঁ আপোনাৰ কুলিৰ নিচিনা শুৱলা মাতেদি এইখিনি শুনিব পাৰিম। এতিয়া মই আৰম্ভ কৰিবলৈ ওলাইছোঁ। চ' মুস্তাফাৰ ষ্টৰী আৰম্ভ কৰাৰ আগতে আপোনাক জনাই দিওঁ, যিহেতু তেওঁৰ প্ৰথম ষ্টৰী আছিলে শুনা প্ৰেম এজাক ধুমুহা, গতিকে সেইকাৰণে আজি এই ষ্টৰীটোৰ নামো মই এইটোৱে দিব বিচাৰিছোঁ প্ৰেম এজাক ধুমুহা। আৰু তেওঁলোকৰ জীৱনলৈ বহুতো ধুমুহা নামি আহিছে। ৰিজনটো আমি অলৰেডি গম পাইছোঁ, বিকজ ইটছ এন ইণ্টাৰ ৰিলিজিয়ন লাভ মেৰেজ। চ' কি ধুমুহা আহে, কেনেদৰে তেওঁলোকে ধুমুহাসমূহ ফেচ কৰে, সেয়া জানিবলৈ অকণমান অপেক্ষা কৰক। এণ্ড 93.5 ৰেড FM বজাতে ৰহো। ৰেড এফএম লাভ ষ্টৰী RJ পাহিৰ হৈতে Super Hits 93.5 ৰেড FM-ত ৱেলকাম বেক টু উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী। আজি শুনি আছোঁ মুস্তাফাৰ লাভ ষ্টৰী প্ৰেম এজাক ধুমুহা। আগলৈ তেওঁ লিখিছে, একচুৱেলি পাহিবা, মোৰ ভালপোৱা ক্লাছ 9ৰ পৰাই। তেতিয়া ওৱান ছাইডেড আছিলে, অনলি মোৰ ফালৰ পৰা। পাহিবা, এইটো জানুৱাৰী 2017ৰ কথা। মই স্কুল শেষ হোৱাৰ পাছত ক্লাছৰ পৰা ওলাই তাইক দেখা পালোঁ আমাৰ প্ৰিন্সিপাল ছাৰৰ ৰুমৰ সন্মুখত। তাইক দেখিয়ে কিজানি মই অকণমান টাইমৰ কাৰণে ৰৈ গৈছিলোঁ, ক'ৰবাত যেন হেৰাই গৈছিলোঁ। তেনেতে পিছফালৰ পৰা মোৰ বেষ্ট ফ্ৰেণ্ড কেইজনে মাত দিয়াতহে মোৰ ভ্ৰম ভাঙিলে। মোৰ বেষ্ট ফ্ৰেণ্ড বোলে মোক জোকাবলৈ ষ্টাৰ্ট কৰিলে। মই একো উত্তৰ নিদিয়াকৈ অকল তাইৰ পিনে চাই চাই স্কুলৰ পৰা ওলাই আহিলোঁ আৰু বাটত কেৱল তাইৰ কথাকেই ভাবিলোঁ। তাইৰ মুখখনি কিজানি মোৰ চকুৰ সন্মুখৰ পৰা আঁতৰেই হোৱা নাছিল। তেনেকৈয়ে মই মোৰ এজন বেষ্ট ফ্ৰেণ্ডৰ লগত ঘৰ পালোঁ। সেইদিনাৰ পৰাই আমাৰ ঘৰত গ্ৰুপ বনাই টিউশ্যন ষ্টাৰ্ট হোৱাৰ কথা আছিলে। পাহিবা, মই ঘৰত সোমাই আন এটা ছাৰপ্ৰাইজ পালোঁ। স্কুলত দেখা সেই ছোৱালীজনী মোৰ ঘৰত, মোৰ ৰুমত, মোৰ বিচনাতেই বহি আছে। ফাৰ্ষ্ট অফ অল মোৰ নিজৰ ওপৰতে বিশ্বাস হোৱা নাছিলে। মোৰ বেষ্ট ফ্ৰেণ্ডজনে যেতিয়া চিকুটি দিলে, মই তেতিয়া বিশ্বাস কৰিলোঁ যে নাই, তাই সঁচাকৈয়ে মোৰ ঘৰতেই আছে। একচুৱেলি তাইও আমাৰ টিউশ্যনৰ বাবেই আহিছে। যিজন ছাৰ, সেয়া আমাৰ ৰিলেটিভেই হয়। চ' ছাৰে মোৰ ঘৰতেই আমাৰ টিউশ্যন ষ্টাৰ্ট কৰাৰ কথা। আৰু আমাৰ বেটছত 4জন ল'ৰা আৰু 2জনী ছোৱালী, তাৰে এজনী এই ছোৱালীজনীয়ে। অনেষ্টলি কৈছোঁ পাহিবা, সেই সময়খিনিত মোৰ ইমান ফূৰ্তি লাগিছিল, চাগে 17 বছৰত ইমান ফূৰ্তি কেতিয়াও লগা নাছিল। নেজানো পাহিবা, ইয়াকে হয়তো কয় লাভ এট ফাৰ্ষ্ট চাইট। চ' আগলৈ কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক। এণ্ড 93.5 ৰেড FM বজাতে ৰহো। ৰেড এফএম লাভ ষ্টৰী RJ পাহিৰ হৈতে
Super Hits 93.5 Red FM on Mouse আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী শুনি আছোঁ আজি মুস্তাফাৰ লাভ ষ্টৰী প্ৰেম এজাক ধুমুহা আগলৈ লিখিছে মই আৰু মোৰ বেষ্ট ফ্ৰেণ্ডজনে সোনকালে ছাৰৰ লগত খোৱা কমপ্লিট কৰি লেট নকৰাকৈ ৰুমলৈ আহিলোঁ য'ত আমি টিউশ্যন কৰিম তাই তাতে বহি আছিলে আমি সকলোৱে নিজৰ নিজৰ চেয়াৰ লৈ বহিলোঁ আৰু মই তাইৰ একজেক্টলি অপজিটত বহিলোঁ মই অকল তাইৰ পিনেই চাই আছিলোঁ বাট নাজানো পাহিবা কিয় তাই যেতিয়াই মোৰ পিনে চাইছিলে মোৰ মূৰটো অট'মেটিকেলি তল হৈ গৈছিলে তাৰপাছত আমি নিজৰ মাজতে ইণ্ট্ৰডিউচ হ'লোঁ হেণ্ডশ্বেক কৰিলোঁ সকলোৰে লগত বাট মই অকল ৱেইট কৰি আছিলোঁ যে কেতিয়া তাইৰ লগত ইণ্ট্ৰডিউচ হ'ম কথা ক'ম হেণ্ডশ্বেক কৰিম পিছ মুহূৰ্ততে মোৰ এই সৌভাগ্য হ'ল তাই মোৰ পিনে হাত আগুৱাই ক'লে হাই আই এম ৰিচা হাই আই এম মুস্তাফা নাইচ টু মিট ইউ ভাল লাগিলে লগ পাই ইয়াত তাই জাষ্ট হাঁহি এটা মাৰিলে দেন ছাৰ আহিলে টিউশ্যনো ষ্টাৰ্ট হ'ল বাট মোৰ চকুজুৰি কিজানি তাইৰ পৰা আঁতৰাই নাছিলে এনেকৈ কিছুদিন পাৰ হৈ গ'ল আমি লাহে লাহে ভাল ফ্ৰেণ্ড হ'লোঁ আগতকৈ ফ্ৰী হ'লোঁ এদিনাখন মই তাইক সুধিলোঁ শুনাচোন তোমাৰ হোৱাটছআপ আছেনে মেবি আছে মেবি মানে নহয় মানে মোৰতো ফোন নাই মাৰ ফোন আছে চ' মাৰ নম্বৰত চাগে হোৱাটছএপ আছে মই জনাম দিয়া মই ৰাতি গৈ কনফাৰ্মেশ্যনটো ল'ম মই চিয়'ৰ নহয় আছেনে নাই ঠিক আছে দেন নেক্সট ডে পাহৰিয়ে গৈছিলোঁ যে মই তাইক হোৱাটছএপৰ নম্বৰ খুজিছিলোঁ বা নম্বৰৰ কথা কৈছিলোঁ বাট তাই ঠিক মনত কৰি টিউশ্যনত আহিয়ে মোক নম্বৰ দিছিলে আৰু ময়ো মোৰ নম্বৰটো তাইক দিছিলোঁ নাজানো পাহিবা তাইৰো মোৰ প্ৰতি চাগে ইণ্টাৰেষ্ট আছিলে বাট তাইৰ কথা তাইৰ বিহেভিয়াৰে মোক মোহিত কৰি দিছিল আৰু তাইৰ প্ৰতি যেন মোৰ প্ৰেম আৰু বাঢ়িবলৈ ধৰিছিল সেইদিনা ৰাতি মই তাইৰ নম্বৰটো ছেভ কৰিলোঁ এণ্ড প্ৰফাইল খুলিয়ে দেখিলোঁ তাই অনলাইন বাট যিহেতু তাই কৈছিলে সেইটো তাইৰ মাকৰ মোবাইল চ' সেইকাৰণে মই মেছেজ দিয়া নাছিলোঁ মোবাইলটো ৰাখিছিলোঁহে তেনেতে এটা মেছেজ আহিলে মই ফটককৈ খুলি দেখিলোঁ আৰু যিটো ভাবিছিলোঁ সেইটোৱে হ'ল তাইয়ে মেছেজ দিছিলে হাই বুলি মই ৰিপ্লাই কৰিলোঁ হেল্ল' লগালগ তাই মোক সুধিলে যে অনলাইন আহিও মোক কিয় মেছেজ দিয়া নাই মই যিটো ভাবিছিলোঁ সেইটোৱে তাইক ক'লোঁ যে মই তাইৰ মাকৰ নম্বৰ বুলি ভাবিয়ে তাইক ৰিপ্লাই দিয়া নাছিলোঁ তেতিয়া তাই মোক এইটো ক'লে যে ৰাতি তাইৰ বাহিৰে আৰু কোনো অনলাইন নাথাকে চ' সেইকাৰণে মই ৰিপ্লাইত এইটোকে ক'লোঁ যে এইবাৰৰ পৰা আগতে ময়ে মেছেজ দিম দিয়া সঁচাকৈ বাহিবা মই ইমান বেছি কথা কোৱা ল'ৰাজনে কিয় বা সেইদিনা মুখেদি কথাই ওলোৱা নাছিলে অলপ সময় আমি চেট কৰিলোঁ আৰু তাৰ মাজতে তাইক আকৌ সুধিলোঁ কি কৰি আছে কি কৰা নাই কি খালে কি নাই এইখিনি কথাই অকণমান পাতিলোঁ কিন্তু মোৰ বিশেষকৈ অ'কে আচ্ছা এইকেইটা শব্দহে ওলাইছিলে কিহৰ ইমান সংকোচ নাজানো সেইদিনাৰ কাৰণে ৰাতি আমাৰ কথা অন্ত পৰিল তাৰপিছত পাহিবা এনেকৈ টিউশ্যনৰ বাহিৰেও আমাৰ কথা চলি থাকিল এণ্ড দেখা কেৱল টিউশ্যনত হৈ আছিলে চ' লাহে লাহে তেওঁলোকৰ এটা সম্বন্ধ গঢ়ি উঠিছে ফ্ৰেণ্ডশ্বিপৰ শ্ল'লি ষ্টেডিলি তেওঁলোকৰ মাজত আইচ ব্ৰেক হৈছে চ' আগলৈ কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক এণ্ড 93.5 ৰেড এফ এম বজাতে ৰহক ৰেড এফ এম লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 ৰেড এফ এমত মই আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী আজি শুনি আছোঁ প্ৰেম এজাক ধুমুহা মুস্তাফাৰ লাভ ষ্টৰী আগলৈ লিখিছে বছৰ শেষ খবৰ হ'ল কিন্তু পাহিবা মই তাইক মোৰ মনৰ কথা ক'ব নোৱাৰিলোঁ একচুৱেলি মোৰ ভয় লাগিছিল যে মই তাইক প্ৰপ'জ কৰিলে যদি তাই বেয়া পায় মোৰ লগত ফ্ৰেণ্ডশ্বিপেই নাথাকে এক্সেট্ৰা এক্সেট্ৰা বিকজ তাই তেনেকুৱা টাইপৰ ছোৱালীয়ে নাছিলে তাই এইবিলাক একদমেই ভাল পোৱা নাছিলে লাহে লাহে পাহিবা মই ডিপ্ৰেশ্যনত যাবলৈ ধৰিলোঁ এই ভাবিয়ে যে আমি আকৌ নেক্সট ইয়াৰ একেলগে টিউশ্যন কৰিব পামনে নাই আমাৰ কথা হ'বনে নাই টিউশ্যন শেষ হোৱাৰ পিছত তাই মোৰ লগত কথা পাতিবনে নেপাতে মেছেজ কৰিবনে নাই এইবোৰ ভাবি ভাবিয়ে মই ডিপ্ৰেশ্যনত যাবলৈ ধৰিলোঁ তাৰপিছত মোৰ অৱস্থা দেখি মোৰ বেষ্ট ফ্ৰেণ্ডজনে মোৰ গোটেই ফিলিংছ তাইৰ আগত প্ৰকাশ কৰি দিলে তাইক কিছুমান কথা সি কৈ দিলে দেন এদিন তাই মোক মাতি লৈ বাৰাণ্ডাত গ'ল আৰু মোক সুধিলে মুস্তাফা প্লিজ বাকী কথা বাদ দিয়া তোমাক মই কেইটামান কথা সুধিম সেইটো সঁচানে তুমি অনেষ্টলি আনচাৰটো দিবা কেনেকুৱা কথাবোৰ কেনেকুৱা কথাটো নহয় তোমাক বাছ সুধিম তুমি উত্তৰটো দিবা নে নিদিয়া দিম বাৰু কোনোবাই কিবা কৈছে
মই তোমাক সুধিম তুমি খালি উত্তৰটো দি যাবা ঠিক আছে তুমি মোক ভাল পোৱা হৈ গৈছে আচলতে তুমি মোক ভাল পোৱা পাই পেলাইছো তুমি জানা আমাৰ ৰিলিজন বেলেগ চোৱা মুস্তাফা ফাৰ্ষ্ট অফ অল আমাৰ ৰিলিজন একদম বেলেগ এতিয়া এইবিলাক কৰাৰ আমাৰ একদমেই সময় নহয় স্পেচিয়েলি তুমি ইমান দিন এইবিলাক কৰি ইমান টাইম ৱেষ্ট কৰিছা নিজকে কষ্ট দিছা এতিয়া এইটোৰ পৰা ৰিকভাৰ হোৱা আৰু মই ভাবোঁ আমি ফ্ৰেণ্ড হৈ থকাটো বেছি ভাল ইন ফিউচাৰ কি হয় মই নাজানো বাট এজ অফ নাও লেটছ ৰিমেইন ফ্ৰেণ্ডছ আৰু ফ্ৰেণ্ডছ হৈ থাকিলে বহুত ঠিক হ'ব চ' প্লিজ আমি ফ্ৰেণ্ড হৈ থাকোঁ ঠিক আছে তুমি যি ভাল দেখিছা তাৰপিছত সেইদিনা টিউশ্যনত আমাৰ ভালকৈ কথা নহ'ল সেইদিনা বহুত কান্দিছিলোঁ মই ৰাতি মই কাকো একো বুজিবলৈ দিয়া নাছিলোঁ কি হৈছে বাট ভিতৰি ভিতৰি মই বহুত ডিপ্ৰেশ্যনত ভুগি আছিলোঁ লাহে লাহে আমাৰ ডিষ্টেঞ্চ বাঢ়ি গৈ থাকিলে মেছেজৰ পৰিমাণ কমি গৈ থাকিলে এনেকুৱা এটা টাইম আহিলে যেতিয়া আমাৰ চব ষ্টপ হৈ গৈছিল প্ৰথম কথাটো ক্লাছ 9তেই ডিপ্ৰেশ্যন শব্দটো লোৱাটোৱে বহুত ডাঙৰ কথা জাষ্ট বিকজ ছোৱালী এজনীয়ে তোমাক না ক'লে জাষ্ট বিকজ তুমি তাইক প্ৰপ'জ কৰিব পৰা নাই ভয় লাগিছে এইবিলাকৰ কাৰণে ডিপ্ৰেশ্যন হোৱা বুলি কোৱা কথাটো বহুত ডাঙৰ শব্দ এইবোৰ ডিপ্ৰেশ্যন নহয় এইবোৰ এনেকুৱা এটা চাইক'লজিকেল ইম'শ্যন যিটো বস্তুত আচলতে ৰেচিপ্ৰকেশ্যন নেপালে মানুহবোৰ উগুল থুগুল হৈ যায় মনবোৰ উগুল থুগুল হৈ যায় এইটো ইম'শ্যনেল ৰ'লাৰ কোষ্টাৰ হয় ইটছ নট ডিপ্ৰেশ্যন ডিপ্ৰেশ্যনৰ ভেলিউ বা ডিপ্ৰেশ্যনৰ শব্দটো বহুত ডাঙৰ চ' এই প্ৰেমৰ ক্ষেত্ৰত মানুহে যিটো কয় যে মই ডিপ্ৰেশ্যনত ভুগিছোঁ সেই বস্তুটো আচলতে ইউজ কৰিব নালাগে আপুনি ডিপ্ৰেশ্যনত ভোগা নাই আপোনাৰ আচলতে দুখ লাগিছে বা ভয় লাগিছে বা এটা ৰ'লাৰ কোষ্টাৰ ইম'শ্যনেল ৰাইড হৈছে যিটো আপুনি এক্সপ্ৰেছ কৰিব নোৱাৰে আৰু এইটো হোৱাটো একদম স্বাভাৱিক কথা ক্লাছ 9ত কোনোবা এজনী ছোৱালীক ভাল লগা তাইক প্ৰপ'জ কৰিব পৰা নপৰা এটা দুমোজাত থকা ইটছ অল নেচাৰেল ইট উইল হেপেন আৰু সেইটো চবৰে লাইফত আহিব বাট দেট ডাজন্ট মিন যে দিছ ইজ দ্য এণ্ড অফ ইয়'ৰ লাইফ আৰে আৰম্ভ হৈছেহে জীৱনটো হেৰ' ক্লাছ শেষ হোৱাৰ পিছত কলেজীয়া লাইফ আৰম্ভ কলেজীয়া লাইফ শেষ হোৱাৰ পিছত চাকৰি জীৱন আৰম্ভ চাকৰি জীৱন শেষ হোৱাৰ পিছত বিয়া আৰু এই 12টা 15টা 30টা বছৰত কিমান মানুহ আপুনি লগ পাব জানেনে আপুনি ভাবিব নোৱাৰে আপুনি কিমান মানুহ লগ পাব কেনেকুৱা ধৰণৰ মানুহ লগ পাব গতিকে এইখিনিতেই যদি এইটো অৱস্থা হৈ যায় জীৱনটো কেনেকৈ জীয়াব আগুৱাই গৈ থাকিম এণ্ড 93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM মই আপোনাৰ সৈতে পাহি এণ্ড ৱেলকাম বেক টু দ্য শ্ব' ৰেড FM লাভ ষ্টৰী আজি শুনি আছোঁ মুস্তাফাৰ লাভ ষ্টৰী প্ৰেম এজাক ধুমুহা আগলৈ যোৱা লিখিছে তাৰপিছত আমাৰ এক্সাম হ'ল ৰিজাল্ট দিলে মোৰ ৰিজাল্ট আশা কৰাতকৈ বেয়া হ'ল এণ্ড আগৰ পৰা যিটো ভয় কৰি আছিলোঁ সেইটোৱে হ'ল মোৰ পাপাই মোক বেলেগকৈ পাৰ্চনেলি টিউশ্যন দিলে এণ্ড আমি দুয়ো বেলেগ হৈ গ'লোঁ তেতিয়া আমাৰ কথা পতাৰ অকল এটাই বাদ আছিলে সেইটো হৈছে হোৱাটছএপ কিন্তু পাহিবা যিদিনাৰ পৰা তাই মোক তেনেকৈ কৈছিলে সেইদিনাৰ পৰাই মই কিজানি নিজকে বেয়া বুলি ফিল কৰি ল'লোঁ তাই পঢ়া শুনাক লৈ বহুত বেছি ছিৰিয়াছ আৰু মই পঢ়া শুনাত কনচেনট্ৰেটেই কৰিবলৈ পৰা নাছিলোঁ চেষ্টা কৰিছিলোঁ কিন্তু পৰা নাছিলোঁ মোৰ অৱস্থা দিনে দিনে বেয়া হৈ আছিল তাকে দেখি মোৰ আন এজন বেষ্ট ফ্ৰেণ্ডে এটা প্লেন কৰিলে একচুৱেলি পাহিবা তাইৰ বেষ্ট ফ্ৰেণ্ডজনী আৰু মোৰ ইজন বেষ্ট ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড আৰু সেইদিনা তাইৰ আছিলে বাৰ্থডে গতিকে মোৰ বেষ্ট ফ্ৰেণ্ডজনে সেই বাৰ্থডেত ৰিচাকো মাতিছিলে এণ্ড তাতেই আমাৰ আকৌ এবাৰ লগ পোৱা পুই হ'ল সেইদিনাও তাই মোৰ লগত ভালকৈ কথা পতা নাছিলে জাষ্ট মই যিখিনি সুধিছিলোঁ সেইখিনিৰে উত্তৰ দিছিলে তথাপিও মই 3টা কোৱাৰ পিছত তাই এটা উত্তৰ দিয়ে নাজানো সেইদিনা তাইৰ কি হৈছিলে আমাৰ আগৰ পৰা প্লেন আছিলে যে সেইদিনা মই তাইক নিজ মুখেৰে প্ৰপ'জ কৰিম বাট তাইৰ বিহেভিয়াৰ দেখি মোৰ মনটো বেয়া হৈ গ'ল বাট তথাপিও বেষ্ট ফ্ৰেণ্ড 3জনৰ প্ৰেছাৰত মই তাইক 17 অক্টোবৰ 2018ত প্ৰপ'জ কৰিছিলোঁ আৰু যিটো ভাবিছিলোঁ সেইটোৱে হৈছিলে তাই ডিৰেক্টলি মোক নো বুলি ক'লে মই তাতে আৰু ৱেইট কৰি নাথাকিলোঁ ঘৰ গুচি আহিলোঁ আৰু মই মোৰ ৰুমত আবদ্ধ হৈ গ'লোঁ পিছদিনা তাই মোক ফোন কৰিলে মই কথা পতাৰ ছিটুৱেশ্যনত নাছিলোঁ বাট তাইৰ ফোন দেখি ৰিচিভো কৰিলোঁ হেল্ল' কি হৈছে গা বেয়া নেকি এলি অলপ গাটো বেয়া আচ্ছা শুনা এক্সট্ৰিমলি চৰি কালিৰ কাৰণে মই একচুৱেলি তেনেকৈ বিহেভ কৰিব নালাগিছিলে সেইখিনি শুনাৰ পাছত আৰু মই একো ক'ব নোৱাৰিলোঁ মই কলতেই কান্দি দিলোঁ
আৰু ফোনটো কাটি ছুইচ অফ কৰি দিলোঁ কান্দি কান্দিয়ে শুই গ'লোঁ সন্ধিয়া মোৰ বেষ্ট ফ্ৰেণ্ড এজন মোৰ ওচৰত আহিলে আৰু মোক ছুইচ অফ কৰা ফোনটো ছুইচ অন কৰিবলৈ ক'লে ৰিচাই হেনো বহুতবাৰ ফোন ট্ৰাই কৰি আছে চ' সেইকাৰণে মোক ফোনটো অন কৰিবলৈ ক'লে সেইখিনি কৈ সি আঁতৰি গুচি গ'ল মই মোবাইল ছুইচ অন কৰিলোঁ তাৰ 10 মিনিটমান পিছতেই তাইৰ ফোন আহিলে মই আকৌ ৰিচিভ কৰিলোঁ হেল্ল' কি হৈছে তোমাৰ মানে মোবাইল অফ কৰি ৰাখিছা যে কিমান টেনচন হৈছে মোৰ জানা হা এনেকুৱা মানে এতিয়া ইমান সৰু কথা এটাত যদি তুমি এনেকুৱা কৰিছা হোল লাইফ কেনেকৈ থাকিবা তুমি মোৰ লগত মানে কি মানে আই লাভ ইউ আই কাণ্ট লিভ উইদাউট ইউ ইমান দিনে এইবোৰ কথা তুমি অকলে কৈ আছিলা ন এতিয়া আমি দুইজনে মিলি কম আই লাভ ইউ মোৰ বিলিভে হোৱা নাছিলে পাহিবা কিছু সময় পিছত মই নৰ্মেল হ'লোঁ সেইদিনা আমি বহুত সময় কথা পাতিলোঁ মোতকৈ বেছি তাইয়ে কথা পাতিছিলে আৰু তেনেকৈ আমাৰ ৰিলেশ্যনশ্বিপ আৰম্ভ হ'ল আমি প্ৰায় ফোনতেই কথা পাতোঁ মাজে মাজেতো কেতিয়াবা ফোনত কথা পাতি পাতি মোৰ টোপনিও আহি যায় তাই আকৌ ফোনটো কাটি মোক কল বেক কৰি ভালকৈ শুবলৈ কয় এনেকৈ ভগৱানৰ কৃপাত ভালে ভালে আমাৰ ৰিলেশ্যনশ্বিপ চলি আছিলে বাট তাৰ মাজতে নামি আহিলে এজাক ধুমুহা ৱেল এইখিনিতে এটা কথা আপোনাক ক'ব বিচাৰিম যিসকল লোকে এতিয়াও পঢ়ি আছে আৰু যদি আপোনালোকৰ এনেকুৱা হৈছে যে আপুনি যাক বিচাৰিছে তেওঁ আপোনাৰ আনচাৰ দিয়া নাই বা আপোনাৰ প্ৰপ'জেলক একচেপ্ট কৰা নাই বা আপোনাৰ প্ৰস্তাৱক ৰেচিপ্ৰকেট কৰা নাই এটা কথা মনত ৰাখিব আই এম চিয়'ৰ খুব বেছি হাৰ্ট ব্ৰকেন হোৱা যায় খুব বেছি বেয়া লাগে মনটো অকলে থাকিবলৈ মন যায় কান্দিবলৈ মন যায় কিন্তু এটা কথা মনত ৰাখিব সেই সময়খিনি যিখিনি গুচি যাব ন সেইখিনি আৰু আপুনি উভতাই নাপায় ঠিক যিটো মুস্তাফাৰ লগত হ'ল তেওঁৰ ৰিজাল্ট বেয়া হ'ল কাৰণ তেওঁ পঢ়াত মন নিদিলে তেওঁ ৰুমত সোমাই সোমাই কান্দি থাকিলে তাইৰ ৰিজাল্ট ভাল হ'ল কিন্তু তেওঁৰ ৰিজাল্ট বেয়া হ'ল লছটো কাৰ হ'ল তাৰ হ'ল আজি যদি ৰিজাল্ট ঠিকে থাকিলে হয় এটলিষ্ট এটা ছেটিছফেকশ্যন তাৰ লাইফত থাকিলে হয় যে অ'কে মোৰ ৰিজাল্টটো ভাল হ'ল তাইও সেইটো কথা দেখিলে হয় যে তাৰ ৰিজাল্টটো ভাল সি পঢ়া শুনাত ভাল সি ছিৰিয়াছ হয় ল'ৰাটো তেতিয়াহ'লে ৰিলেশ্যনশ্বিপতো সি ছিৰিয়াছ হ'ব পাৰিব এইবোৰ বস্তু বহুত মেটাৰ কৰে গতিকে যেতিয়া হাৰ্ট ব্ৰেক হয় বা যেতিয়া আপোনাৰ আপুনি ভবামতে কামটো নহয় সেই মুহূৰ্তত বাকী কামবোৰ এৰি নিদিব আপুনিতো উশাহ ল'বলৈ এৰি নিদিয়ে ভাত খাবলৈ এৰি নিদিয়ে বাকীখিনি কাম কিয় এৰি দিয়ে আপুনি তাইক পোৱা নাই বা তাক পোৱা নাই বা তাৰ বাহিৰে আপোনাৰ কিছু দায়িত্ববোধ আছেতো নিজৰ লাইফৰ প্ৰতি নিজৰ ফেমিলিৰ প্ৰতি সেইখিনি কেলৈ এৰি দিবহে সেইটো কেতিয়াও নকৰিব আগলৈ গৈ যদি কেনেবাকৈ আপোনাৰ আকৌ সেই ব্যক্তিজনৰ লগত সম্পৰ্কত আহিবলগীয়া হয় বা আহে তেতিয়াহ'লে আপোনাৰ বেয়া লাগিবনে যে আপুনি ইমানকেইটা বছৰ ৱেষ্ট কৰিলে আপোনাৰ পৰীক্ষা বেয়া হ'ল আপুনি তাইতকৈ পিছুৱাই গ'ল আপোনাৰ ৰিজাল্ট বেয়া হ'ল চান্সেই কিয় দিয়ে না কৰিবৰ কাৰণে সমানে সমানে চব কৰি গৈ থাকক আৰু আজিৰ লাভ ষ্টৰীত কি ধুমুহা আহিলে জানিবলৈ অকণমান অপেক্ষা কৰক N93.5 Red FM বজাতে ৰহক Red FM Love Story RJ পাহিৰ সৈতে Super Hits 93.5 Red FM মই আপোনাক সুধি পাহি এণ্ড ৱেলকাম বেক চলি আছোঁ উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী শুনি আছোঁ প্ৰেম এজাক ধুমুহা মুস্তাফাৰ লাভ ষ্টৰী আগলৈ লিখিছে পাহিবা আমাৰ ৰিলেশ্যনৰ কথা ঘৰত গম পালে ফাৰ্ষ্ট মোৰ ঘৰত দেন মোৰ ঘৰৰ মানুহে তাইৰ ঘৰতো জনালে এণ্ড আমাৰ দুয়োৰে মোবাইল লৈ ল'লে কেইদিনমান পাছত তাই মোৰ বেষ্ট ফ্ৰেণ্ডৰ যোগেদি মোক কণ্টেক্ট কৰিলে আৰু ক'লে চোৱা মই কিয় কৈছোঁ মাহঁতেও গম পালে আৰু এতিয়া ঘৰত গম পোৱা মানে বহুত বেছি প্ৰব্লেম আহিব পাৰে চ' মই ভাবোঁ এতিয়া আমি ৰিলেশ্যনশ্বিপটো এইখিনিতে ষ্টপ কৰি দিওঁ বহুত বেছি বেয়ালৈ যোৱাৰ আগতে ষ্টপ কৰি দিওঁ অলৰেডি মোবাইল চোবাইল লৈয়ে লৈছে তাৰপিছত আৰু নেক্সট কি কৰে আৰু মোক যদি যাবলৈ নিদিয়ে পঢ়িবলৈ মই সেইটো একচেপ্টে কৰিব নোৱাৰিম চ' আই থিংক ইয়াতে আমি শেষ কৰি দিয়াটোৱে ভাল হ'ব তুমি একেবাৰে শেষ কৰিব বিচাৰিছা হা ঠিক আছে চোৱাচোন বাৰু তুমি যি ভাল দেখা তাৰ পাছত আমাৰ ৰিলেশ্যন তেতিয়াৰ পৰা ষ্টপ হৈ গ'ল এণ্ড আমাৰ কণ্টেক্টটো ফুল্লি ষ্টপ হৈ গ'ল পাহিবা মই নিজকে কণ্ট্ৰল কৰিব পৰা নাছিলোঁ চ' মই মোৰ বেষ্ট ফ্ৰেণ্ডৰ যোগেদি তাইৰ ব্ৰেকআপৰ কাৰণো সুধিছিলোঁ তাই একো কাৰণ নাই বুলিয়ে ক'লে বাট মোৰ বেষ্ট ফ্ৰেণ্ড কেইজনে তাইক বহুত বুজোৱাৰ চেষ্টা কৰিলে তাই ফাইনেলি এইটোও ক'লে যে তাই হেনো বেলেগক ভাল পায় তাইৰ মোৰ প্ৰতি ফিলিংছ নাই এইটো শুনাৰ পিছত মই একেবাৰে ভাগি গৈছিলোঁ কিন্তু মোৰ বেষ্ট ফ্ৰেণ্ডে জনালে যে সেইটো একেবাৰে মিছা কথা আচলতে মই যাতে তাইক পাহৰি যাওঁ সেইটো কাৰণে তাই এই কথাটো ক'লে কাৰণ আমাৰ হাতত
উপায় নোহোৱা হৈ গৈছিল ময়ো চাইলেণ্ট হৈ গ'লোঁ তাইক আৰু ডিষ্টাৰ্ব নকৰোঁ বুলি সিদ্ধান্ত ল'লোঁ পাহিবা মোৰ লাইফত কিছুমান বহুত ডাঙৰ চেঞ্জ আহিলে নৰ্মেলি ব্ৰেকআপৰ পিছত যিবিলাক হয় মোৰ HSLC এক্সামৰ ৰিজাল্ট আশা কৰাতকৈ বেয়া হ'ল মোৰ কিছুমান বেড হেবিটছো আহি গ'ল তাইক পাহৰিবৰ কাৰণে মই কিছুমান বেয়া কাম কৰিবলৈ আৰম্ভ কৰিলোঁ লাহে লাহে মোৰ ফ্ৰেণ্ডছবোৰো আঁতৰি গ'ল মই একেবাৰে লোনলি হৈ পৰিলোঁ এইখিনিতে পাহিবা মোৰ লগত আৰু এটা ঘটনা ঘটিলে 26 ফেব্ৰুৱাৰী 2020 মই তাইৰ পিক এখন হোৱাটছএপত ষ্টেটাছ দি মোৰ নিজৰ মনৰ কথা কিছুমান লিখিছিলোঁ সেইটো তাই দেখাৰ লগে লগে মোক মেছেজ কৰি ফটোখন ডিলিট কৰিবলৈ কৈছিলে ময়ো ডিলিট কৰিলোঁ কিন্তু যিখিনি কথা লিখিছিলোঁ সেইখিনি কিন্তু ৰাখি থলোঁ চ' আকৌ একেটা কথাই হ'ল মানে মুস্তাফাৰ ৰিলেশ্যনশ্বিপটো শেষ কৰাৰ পিছত সি এনেকুৱা কাম কিছুমান কৰিব বিচাৰিলে বা কৰিলে which are a waste of time মুঠতে সময় নষ্ট কৰিলে মানুহে কামবোৰ কৰি গৈ থাকিব লাগে বা কনষ্ট্ৰাক্টিভ কাম কৰিব লাগে বা মাইণ্ড ডাইভাৰ্ট কৰিব লাগে কিন্তু মুস্তাফাই ৰুম এটাত বহি বেছ তাইৰে কথা ভাবি 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 দিনটোৰ 12 ঘণ্টা 24 ঘণ্টা এটা নষ্ট কৰিছে আৰু তাৰ ৰিজাল্টটো কি হ'ল তাৰ পৰীক্ষাও বেয়া হ'ল গতিকে ব্ৰেকআপ হোৱাৰ পিছত মই এইটো নকওঁ যে আপুনি কান্দিব নালাগে কান্দক মই এইটো নকওঁ যে দুখ কৰিব নালাগে কৰক কিন্তু আপোনাৰ লাইফটোতো ৰৈ নাথাকে ন এইটোতো নহয় যে আপোনাৰ ব্ৰেকআপৰ পিছত আপুনি বেলেগক ভাল পাব নেপায় ন তাইক বা তাৰ ফিলিংছখিনি লৈ নিজকে ষ্ট্ৰং কৰি আগুৱাই গৈ থাকিব লাগিব ইউ নেভাৰ ন' কাইলৈ পৰহিলে কি হয় আকৌ তাই ঘূৰি আহিবও পাৰে বা সি ঘূৰি আহিবও পাৰে হয়তো আপুনি বেলেগকো লগ পাব পাৰে বাট দেট ডাজেণ্ট মিন যে আপুনি বহি বহি সময়বোৰ নষ্ট কৰি থাকিব এই সময়বোৰ আৰু ঘূৰি নাহে তাইও ঘূৰি নাহে বা সিও ঘূৰি নাহে সময়ো ঘূৰি নাহে গতিকে সময়টো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট আৰু সময়ক এনেই ৱেষ্ট নকৰিব চ' আগলৈ কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক 93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM মই আপোনাৰ সৈতে পাহি and welcome back to the show weekend special Red FM love story আজি শুনি আছো মুস্তাফাৰ লাভ ষ্টৰী প্ৰেম এজাক ধুমুহা আগলৈ তাই লিখিছে হোৱাটছএপৰ ঘটনাটোৰ পিছতে তাই মোক সুধিলে কি হ'ল মনে মনে আছে যে তুমি ঠিকে আছা আছো আৰু ঠিকে বুলিও ক'ব নোৱাৰি আৰু মুস্তাফা do you still love me what do you feel মই তোমাক প্ৰশ্নটো সুধিছোঁ তুমি উত্তৰ দিয়া তুমি মোক এতিয়াও ভাল পোৱা নে মই তোমাক এতিয়া কিজানি আগতকৈ বেছি ভাল পাওঁ নাজানো কি ক'লা ময়ো এই 2 বছৰত মই ৰিয়েলাইজ কৰিলোঁ যে মই তোমাক কিমান ভাল পাওঁ আগতকৈ বেছি ভাল পাই পেলাইছোঁ মই বহুত চেষ্টা কৰিলোঁ বাট নোৱাৰিলোঁ আৰু কেতিয়াও নোৱাৰিম তোমাক এৰি থকাৰ বাবে মোৰ সম্ভৱেই নহয় সেইটো তোমাক এৰি থাকিব মই কেতিয়াও নোৱাৰোঁ প্লিজ মোক লাষ্ট চান্স এটা দিব পাৰিবা প্লিজ চান্সৰ কথা একো নাই তুমি মোৰ লগত সদায় আছিলা আৰু মোৰ কাৰণে সদায় থাকিবা কিন্তু প্লিজ এইবাৰ যদি তুমি দূৰ হৈ যোৱা আকৌ মই চাগে সহ্য কৰিব নোৱাৰিম বহুত কষ্ট হয় জানা বহুত কষ্টত পাৰ কৰিছে এইকেইটা দিন আৰু ফাইনেলি তুমি নথকাকেও তুমি থকা উপলব্ধি কৰি মই জীয়াই থাকিবলৈ হেবিটেই হৈ গৈছিলে মোৰ এইটো কথা দিছোঁ তোমাক তোমাৰেই হৈ থাকিম আৰু এনেকৈ বহুত দিনৰ মূৰত 26 ফেব্ৰুৱাৰীত আমি দুয়োজনে বহুত ৰাতিলৈকে কথা পাতিলোঁ আৰু আমি ঠিক কৰিলোঁ যে নেক্সট দিনা আমি লগ কৰিম 27 ফেব্ৰুৱাৰীত মই তাইৰ টিউশ্যন চেণ্টাৰৰ তাতে গ'লোঁ তাত আমি লগ কৰিলোঁ আমাৰ ৰিলেশ্যন আকৌ ষ্টাৰ্ট হ'ল বাট এইবাৰ আমাৰ ৰিলেশ্যনটো অলপ বেলেগ ধৰণৰ আছিল এইবাৰ আমি বেছি একেলগে টাইম স্পেণ্ড কৰিবলৈ আৰম্ভ কৰিলোঁ মোবাইল আৰু ছ'চিয়েল মিডিয়াৰ পৰা আমি একদম আঁতৰত আছিলোঁ আমি অকল ফিজিকেলি বেছি লগ পাবলৈ ষ্টাৰ্ট কৰিলোঁ বাট এইবাৰো আমাৰ লাইফত আকৌ ধুমুহা আহিলে চ' এইবাৰ কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক 93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM মই আপোনাৰ সৈতে পাহি and welcome back to the show Red FM love story আগলৈ মুস্তাফাই লিখিছে এইবাৰ তাইৰ ঘৰত গম পালে যে আমি আকৌ ৰিলেশ্যনশ্বিপত আহিছোঁ এণ্ড তাইৰ ঘৰৰ মানুহে মোৰ ঘৰতো জনালে বহুত প্ৰব্লেমছ আহিলে কিন্তু এইবাৰ আমি দুয়োজনে লৰচৰ নকৰিলোঁ আমাৰ ৰিলেশ্যনশ্বিপ কণ্টিনিউ কৰি থাকিলোঁ আমাৰ ৰিলিজনৰ কাৰণে আমি দুয়ো ফচি গৈছোঁ এণ্ড আমি লাষ্ট
এমাহৰ আগতে আকৌ বেলেগ বেলেগ হ'বলৈ বাধ্য হ'লোঁ কিন্তু পাহিবা এইবাৰ আমাৰ দুয়োজনৰ ইমানখিনি কনফিডেঞ্চ আছে যে এতিয়া আমাক আৰু কোনেও বেলেগ কৰিব নোৱাৰে সময় পৰিস্থিতিয়ে প্ৰব্লেম যে আমাক দূৰত লৈ যাব পাৰে বাট বেলেগ কৰিব নোৱাৰে আৰু এইবাৰ আমি দুয়ো প্ৰতিজ্ঞা কৰিছোঁ যে এইচএছ এক্সাম যিদিনা শেষ হ'ব সেইদিনাহে আমি মিট কৰিম তাৰ আগত নকৰোঁ এণ্ড কোনো ধৰণৰ কণ্টেক্টো নাৰাখোঁ আৰু আমি দুয়োটাই প্ৰতিজ্ঞা কৰিছোঁ যে বিয়াৰ কাৰণে আমি দুয়োটাই কাম কৰিম আৰু যদি বিয়া নহয় আমি নকৰোঁ এয়াই আমাৰ লাভ ষ্টৰী লিখিবলৈ আৰু বহুত কিবা কিবি আছিলে পাহিবা বাট ইমান সময় হয়তো আপোনাৰ নাই চ' ফাইনেলি পাহিবা আপোনাক আৰু এই ভিডিঅ' শুনি থকা সকলোকে এটাই কথাই ক'ব বিচাৰিম যে আমাক দুয়োজনকে যাতে আশীৰ্বাদ কৰে যাতে আমি দুয়োটাই লাইফত ছাকচেছ হৈ আগেইন একেলগে থাকিব পাৰোঁ এণ্ড পাহিবা আপোনাৰ যোগেদি তাই যদি শুনি আছে দেন তাইক ক'ব বিচাৰোঁ যে তাই যদি ইচ্ছা কৰে দেন মোৰ নিচিনাকৈ তাইৰ মনৰ কথাখিনিও আপোনাৰ সৈতে শ্বেয়াৰ কৰক আৰু মই কৰা কুৱেশ্যনবিলাক এণ্ড মই নজনা যদি কিবা কথা আছে দেন আপোনাৰ যোগেদি মোক কওক আৰু এটা ক'ব বিচাৰোঁ যে আই লাভ ইউ I still love you and I will always love you and wait for you till the last moment, last breath of my life. I love you. পাহিবা এইখিনিতে যদি মোৰ কিবা ভুল হৈ থাকে দেন প্লিজ মোক ক্ষমা কৰি দিব মোবাইলত লিখা কাৰণে ইংলিছৰ আখৰেৰে লিখিছোঁ আশা কৰিছোঁ আপুনি মেনেজ কৰি ল'ব এণ্ড আশা কৰোঁ মোৰ এই দীঘলীয়া ষ্টৰিটো মই খুব সোনকালে আপোনাৰ মুখেৰে শুনিব পাৰিম I will wait for it. Thank you পাহিবা I love you. Thank you so much মুস্তাফা তুমি তোমাৰ ষ্টৰি শ্বেয়াৰ কৰিলা আৰু ধৈৰ্য ধৰি তুমি ৰৈ আছা তোমাৰ ষ্টৰিৰ বাবে তোমাক এইটোৱে ক'ব বিচাৰিম যে লাইফ ইজ ভেৰি শ্বৰ্ট টু ক্ৰাই এণ্ড ভেৰি লং টু ৱেইট বাছ সেইটোৱে তোমাক ক'ব বিচাৰিম চ' তোমালোকে পঢ়া শুনা কমপ্লিট কৰা লাইফটোত ছেটেল হোৱা আৰু তাৰ পিছৰ ডিচিশ্যনখিনি পিছৰ এতিয়াই এনেকুৱা ধৰণৰ ডিচিশ্যন লৈ নল'বা যিটোৰ কাৰণে পিছত ৰিগ্ৰেট কৰিব লাগে চ' ফাৰ্ষ্ট ইজ career first is settlement তুমি যদি সেটেলেই নোহোৱা তোমাৰ লাইফত কোনো আহিবই নোৱাৰিব গতিকে সেই কাৰণে প্ৰথম কথাটো হ'ল সেটেল হ'বলৈ চেষ্টা কৰা and I wish you all the best বেলেয়া আছিলে মুস্তাফাৰ ষ্টৰি প্ৰেমেজাক ধুমুহা এটি নতুন ষ্টৰি সৈতে আকৌ লগ পাম আৰু ভিডিঅ'টিৰ শেষত আপুনি এড্ৰেছটি পাই যাব চ' চিঠি লিখি পঠিয়াই দিব এতিয়া বিদায় লৈছোঁ until then to fall in love it's a great feeling you will get to learn a lot and always remember I love you 93.5 Red FM बजाते रहो 93.5 बजाते रहो